Hello guys, good morning. So এতিয়া ready আৰু আমি এতিয়া বৰ্তমান আছো কালি ৰাতি আহি পালোহি নিনাশী হোমষ্টে আৰু পৰশুৰাম কুণ্ডৰ একদম ওচৰতে আছো আমি আৰু এতিয়া গৈ আছো পৰশুৰাম কুণ্ড কালি আহি পাওতে ভিউটো বেলেগ আছিল ক্লাউডছ এদি ভৰি আছিল আৰু আজি চাওক আপোনালোকে ক্লাউডছ খিনি অলপ কমি গৈছে সো আপোনালোকে যদি আহে মই মোৰ ফালৰ পৰা ৰিকমেন্ডেশন কৰিছো যে একদম নিয়াৰ বাই যোনটো হোমষ্টে একদম পৰশুৰাম কুণ্ডৰ হেতু হৈছে এটুৱে নিনাক্সি হোমষ্টে এ সাইনবোৰ্ডও লাগি আছে আগফালে মই দেখামগে আৰু ভিউটো খুবেই ধুনিয়া একদম সেফ সো বলক আমি আজি যাত্ৰাটো আৰম্ভ কৰো या गाइस साउक মই কৈ আছিলো আপোনালোকক পানী বিলাক লেতেৰা হৈ আছে কালিৰ ভিউটোৱে মোৰ লাগিছে ছাতিটো উৰি যাও অৱস্থা এফালে এটা ভিউ আৰু মেইন কুণ্ডটো চাইদে আমি গৈ কিন দেখাই আছো এই জায়গাটো চাওক পানীখিনি লেতেৰা হৈ আছে কিন্তু মন্দিৰটোৰ পৰা এইটো হৈ গল মন্দিৰ তাৰ ওচৰতে আছে এইটো হৈছে কুণ্ডটোলে ইয়ালে নামি যাব লাগিব হ্যাঁ ভিডিওটো লৈ আছো হসাই কি ধুনিয়া একদম এনেকা লাগিছে যেন এডখত যদি থিয় হৈ যায় বতাহেদি উৰাই ইফালে পেলাই দিব এনেকা ছাতি আমি লবই নোৱাৰিলো ছাতিটো বন্ধ কৰি লৈছো আৰু ধুনিয়া চিপচিপিয়া বৰষুণ দি আছে সো বলক আমি যাও আমাৰ নেক্সট লোকেশন মন্দিৰ গাইস এই দাদাজনে ক'লে যে 710টা সিৰি আছে আৰু আহা যোৱা কৰিবলৈ প্ৰায় 1 ঘন্টা মান লাগিব नारियल दुर्गा मंदिर छोड़ के अगर चढ़ा देना डाल ले जाना है प्रसाद भी ले जाना है गटरा सब धो देना मंदिर में चढ़ा देना और ये लाल वाला पत्थर ये दुर्गा माता को चढ़ाना है सूता बाबा जी बांध देगा हाथ में सूता है अब टीका चाहिए ना टीका बिंदी अच्छा छुआ के घर ले जाइएगा गाइस অলপ দূৰ অহা পিছতে প্ৰথম মন্দিৰটো আছে পৰশুৰাম মন্দিৰ মই অলপ জুম কৰি কিনে দেখাইছো এয়া প্ৰথম মন্দিৰ পৰশুৰাম মন্দিৰ গুটেখিনি দৰ্শন কৰিম প্ৰথম আমি ভাবিছো ওপৰৰ পৰা আহোগে এয়া নেক্সট নাৰায়ণ মন্দিৰ ইয়াৰ পিছতে গাইস আছে নেক্সট হনুমান মন্দিৰ এটো চাওক হনুমানজী মন্দিৰ এয়া দুৰ্গা মন্দিৰ আৰু এয়া দুৰ্গা মন্দিৰ আৰু এফালে শিৱ মন্দিৰ একেলগতে আছে এয়া চাওক গাইস কি ধুনিয়া ভিউ আৰু এটা পৰশুৰাম ফেষ্টিভেল হয় মানে মকৰ সংক্ৰান্তি সময়ত পৰশুৰাম ফেষ্টিভেল হয় হেতু সময়ত মানে বহুত মানুহ হয় ইয়াতে আৰু মোস্ট প্ৰবেবলি জানুৱাৰী মাহত হ'ব কিয়নো জানুৱাৰী মাহতে এই পানীখিনি পুৰা সফা হৈ যায় আজি পানীখিনি আপোনালোকে লেতেৰা দেখিব কিয়নো লেতেৰা নহয় একজেক্টলি বুকা আহিছে এতিয়া যেহেতু অফ সিজন আৰু বৰষুণো হৈ গল आगे कितना दूर है भैया बहुत दूर है 20 मिनट लगेगा 20 मिनट ना এয়া বন্ধুসকল হসাকে ভয় লগা ওয়াও পানীৰ স্পিড চাওক গাইস नमो नमो शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभुरे शिवाय शंकर नमो नमो शंकर भोलेनाथ शंकर रुद्रदेव हे महेश्वर আৰু গাইস আমি এতিয়া ঘূৰি গৈ আছো ইয়াৰ পৰা বহুত ধুনিয়া বহুত ভাল লাগিলে ইয়াতে তলতে মানুহে কৈ দিব পাৰে 700টা ষ্টেপ বহুত ভাগৰ ফিজিক্যালি ফিট হ'ব লাগিব এনেকুৱা একো নহয় লাহে লাহে গৈ থাকিলে হ'ল ধুনিয়াকে কুণ্ডটো পোৱাৰ পিছত একদম ভাল লাগিব तेरे नाम की ज्योत ने सारा हर लिया আৰু বন্ধুসকল মন্দিৰলৈ যাম বুলি যিহেতু একো খোৱা নাছিলো গতিকে আমি সোনকালে ঘূৰি আহিলো আমাৰ হোমষ্টেলে আৰু কৰিলো লাঞ্চ আমি ফাইনালি এতিয়া 247 হৈছে ঘড়ীত এই আৰু 3টা বাজিব হৈছে আৰু আমি হোমষ্টেৰ পৰা জাস্ট ঘূৰি গৈ আছো এতিয়া হোমষ্টে চেক আউট কৰিলো আৰু বন্ধুসকল মই 2 নাইট 3 ডেজ ট্ৰিপ এটা লৈ আহিছিলো অৰুণাচল খুবেই এনজয় কৰিলো ইয়াতে খুবেই ভাল লাগিলে আৰু নেক্সট টাইম যেতিয়া টাইম পাওঁ নিশ্চয় মই অৰুণাচল এবাৰ ভিজিট কৰিম
দুটামান লোকেশ্যন থাকি গ'ল। এটা হৈছিলে আপোনালোকৰ ডাম্বুক দেখাম বুলি কৈছিলোঁ আৰু আনিনি দেখাম বুলি কৈছিলোঁ, সেইখিনি মই সময় নাপালোঁ। নেক্সট টাইম কেতিয়াবা মই সময় লৈ আহিম। আৰু গতিকে আজিলৈ এই ব্লগটো মই ইয়াতে কৰিছোঁ সামৰণি।